হেল্ল' বন্ধু বান্ধৱীসকল, আহকচোন আমি জানো ইমান ধুনীয়াকৈ ফুলি থকা গছজোপাৰ নাম কি? এইজোপা এবিধ কেকটাছ জাতীয় উদ্ভিদ। এইজোপাক ইংৰাজীত ড্ৰেগন ফ্ৰুইট বুলি কয়। মই মোৰ ঘৰৰ পাছফালে এনে পৰি থকা বাৰীতে 12টা খুঁটাত লগাইছোঁ। লগোৱাৰ প্ৰায় 1-1.5 বছৰ পাছত ফুল ফুলি ফল লাগে। মোৰ এতিয়া এটা দুটাকৈ ফুলিবলৈ আৰম্ভ হৈছে। মই ভবাতকৈ বহুগুণে ভাল হোৱা দেখিছোঁ। বলকচোন চাওঁ ফলটোনো কেনেকুৱা হয়। এতিয়া ফুলৰ পৰা ফল লাগিবলৈ আৰম্ভ হৈছে। ইয়াৰ ফুলবোৰ ৰাতিপুৱাহে ফুলি থাকে। ফলটো পকিলে এনেকুৱা ৰঙৰ হৈ যায়, তেতিয়াই আমি গম পাওঁ যে ফলটো খাব পৰা হ'ল বুলি। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ।